স্বাগতম জনালো আৰু এটা নতুন ভিডিঅ'লে। আজি সৰু মাছেৰে পানীলাও আৰু টেঙেচি শাক বনাম। ইয়াৰ কাৰণে মই গোটেইখিনি সামগ্ৰী লৈ লৈছো। আমাৰ চেনেলটো চাই থাকিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব, কমেন্টও কৰিব, লাইক কৰিবলৈ নাপাহৰিব। এনেদৰে সঁহাৰি জনাই থাকিব, উৎসাহ জনাই থাকিব। আহকচোন মই ইয়াৰ কাৰণে কি সামগ্ৰী লৈছো। এইখিনি মাছ লৈছো, ভাজি ৰাখিছিলো আগতে। এটা ৰৌ মাছো আছে, কান্দুলি মাছো আছে। আজি পানীলাওটো লৈছো, এনেদৰে কাটি লৈছো সৰু সৰুকৈ, বেছি সৰুকৈ কটা নাই, মিডিয়াম সাইজত কাটি লৈছো। টেঙেচি শাক লৈছো অকমান, বিলাহীটো কাটি লম, আদা নহৰু খুন্দি ৰাখিছিলো, কেঁচা জলকীয়া, পিঁয়াজ আৰু আলু। ডাঙৰ ডাঙৰ আলু মই দুটা ব্যৱহাৰ কৰিছো। মছলা ইয়াতে মই বেছি ব্যৱহাৰ নকৰো। ইয়াতে মছলা বেছি ব্যৱহাৰ কৰিলে ভাল নালাগে। জিৰা গুড়ি অকণমান লৈছোঁ, ধনিয়া লৈছোঁ আৰু এইটো হালধি লৈছোঁ। আৰু নিমখটো মই দিম সোৱাদ অনুসৰি। আপোনালোকে এইখিনি চাই থাককচোন আৰু ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব। গেছটো প্ৰথমে জ্বলাই লৈছোঁ। কেৰাহীটো বহাই দিম। এতিয়া সৰিয়হ তেল দি দিম। সৰিয়হ তেলটো অকণমান সৰহকৈ দিব লাগিব। তেলখিনি প্ৰথমে ভালকৈ গৰম হৈ ল'ব লাগিব। কেঁচাতে দিলে গোন্ধটো থাকি যায়। তেলখিনি গৰম হ'ল, এতিয়া মই শুকান জলকীয়া এটা দিছোঁ। শুকান জলকীয়াটো ভালকৈ তেলত ফ্ৰাই হৈ ল'ব লাগিব। গোটা জিৰাও দি দিছোঁ অকণমান। পাঁচফোৰণো দিম অলপমান। এতিয়া পিঁয়াজ দিম। অকণমান সময় ভাজিব লাগিব। কেঁচা জলকীয়া কেইটাও দি দিছোঁ। মই গেছৰ ষ্টিমটো অকণমান কমাই ৰাখিছিলোঁ, অকণমান বঢ়াই দিওঁ। এইখিনিতে মই অকণমান সৰিয়হও ব্যৱহাৰ কৰিম। সৰিয়হটো মই অকণমান দেৰিকৈ দিছোঁ, কাৰণ বহুত ফুটি আহে আগতে দিলে। পিঁয়াজখিনি সোনকালে গল্ডেন ব্ৰাউন হ'বৰ কাৰণে মই ইয়াতে নিমখো দি দিম অকণমান। নিমখখিনি দিলে পিঁয়াজটো সোনকালে গল্ডেন ব্ৰাউন হয়। আশা কৰোঁ এইখিনি টিপছ আপোনালোকে পাই সুবিধা হ'ব। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হ'লে ইয়াতে মই এতিয়া আলুখিনি দি দিম। আলুখিনি আগতে ফ্ৰাই কৰি ল'ব লাগিব। আলু মাছত এনেদৰে কাটিব লাগে। তেতিয়া মাছৰ চব্জিটোৰ লগত ধুনীয়াকৈ মিলি যায়। ভালদৰে ফ্ৰাই হৈ লওক আলুখিনি।
আলুখিনি অকণমান ফ্ৰাই হৈছে। এতিয়া মই ইয়াতে হালধিও অকণমান দি দিম। আদা নহৰু প্ৰথমতে দিয়া নাছিলোঁ, কাৰণ আদা নহৰুখিনি তেলত প্ৰথমেই দিলে লাগি ধৰে, সেয়েহে আদা নহৰুটো পিছত দিলে ভাল হয়। চব্জি লাগি ধৰিলেও খাবলৈ ভাল নালাগে। আদা নহৰুখিনিও দি দিম। গোটেইখিনি একেলগে ভাজি লওঁ। দেখিছেনে আলুখিনি ইমান ধুনীয়া ফ্ৰাই হৈ গৈছে। আলুখিনি এনেকৈ প্ৰথমে ভাজি ল'লে আলুটোৰ টেষ্টে ধুনীয়া লাগে। এতিয়া বিলাহীও দি দিছোঁ। মই ডাঙৰ এটা বিলাহীয়ে লৈছিলোঁ, যিহেতু মই টেঙা শাক ব্যৱহাৰ কৰিমেই ইয়াতে, আৰু টেঙা শাকটো মোৰ বাগানতে হৈছিলে, সেয়েহে ময়ো দি দিছোঁ। এনেকুৱা গৰম দিন যিহেতু এতিয়া পৰিছে লাহে লাহে, টেঙা শাক খালে পেটৰ কাৰণেও ভাল। পেটৰ কিছুমান ধৰক মছলা জাতীয় বস্তু খালে পেটটো অকণমান এফেক্ট কৰিব পাৰে, সেয়েহে এইবিলাক টেঙা শাক খাব লাগে। বাগানখন দেখিলে নহয়, চাদৰ ওপৰতে সৰুকৈ মই এটা সৰু প্ৰয়াস আৰু বিলাহীও তাতে লগাইছোঁ। এতিয়া খাবলৈ হোৱা নাই বাৰু, ফুল ফুলিছেহে। আৰু টেঙেচি শাকো হৈছিলে, পালেং শাক খালোঁৱেই আমি। এনেকৈ সৰু সৰুকৈ মই অকণমান কৰিব চেষ্টা কৰিছোঁ, আৰু আপোনালোকেও তেনেকৈ সৰুকৈ কৰিব পাৰে। যিখিনি আমাৰ পাকঘৰত ব্যৱহাৰ হয় তেনেকুৱাকৈ সৰুকৈ যিখিনি পাচলি দৰকাৰ সেইখিনি কৰিব পাৰে। ধনিয়াও লগাইছিলোঁ, সেইখিনি আমি খাই খতমেই হ'ল। ধনিয়া এতিয়া ধনিয়াবোৰ ফুল ফুলি গৈছে, সেয়েহে সেইখিনি খোৱা নাই আৰু। এতিয়া পানীলাওখিনি দি দিম, যিহেতু এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে। কেৰাহীটো নুজুৰাই হৈ গৈছে, কিন্তু এতিয়া ভালদৰে লাৰিব লাগিব। দেখিছেনে কেৰাহীটো চব্জিতকৈ সৰুৱে হৈ গৈছে, কিন্তু একো নাই, সিজি আহিলে কমিয়ে যাব এইখিনি। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকনটো দি দিম, কাৰণ ইয়াৰ পৰা যিখিনি পানী ঢাকনখিনি দিলেহে ওলাব। ঢাকনটো দি দিওঁ এতিয়া। 5 মিনিটৰ কাৰণে থৈ দিম এনেকৈ। 5 মিনিটৰ কাৰণে ঢাকনি দিয়ে দিছিলোঁ, এতিয়া চাই লওঁ। দেখিছেনে ইয়াৰ পৰা পানী ওলাইছে চব্জিখিনিৰ পৰাই। মই পানী দিয়াই নাছিলোঁ। পানীলাওত বেছি পানী নিদিলেও হয়, কিন্তু মই যিহেতু জুলীয়া কৰিম অকণমান পানী দিম, কিন্তু প্ৰথমে মই পানী নিদিয়াকৈ বনাই আছিলোঁ। পানীলাওৰ পৰা এইখিনি পানী ওলাইছে। প্ৰথমে পানী দিব নালাগে, এনেদৰে ঢাকন দি বনাই থাকিব লাগে, তেতিয়া ইয়াৰ চব্জিখিনিৰ পৰাই ধুনীয়াকৈ পানী ওলায়। আৰু এই পানীখিনিৰে প্ৰথমে সিজাই ল'ব লাগে, তেতিয়া মছলাটো ভালদৰে সোমাই যায়। নহ'লে প্ৰথমে পানী দি দিলে সেৰেকা সেৰেকা হৈ যায় চব্জিটো। মই এইখিনিতে এতিয়া মছলাখিনিও দি দিম, যিখিনি মই লৈছিলোঁ। জিৰা গুড়ি দি দিছোঁ, ধনিয়া গুড়ি দি দিম। মছলাখিনি এতিয়া ভালদৰে মিলাই ল'ম। আপোনালোকে বেলেগ পিচ মছলাও ব্যৱহাৰ কৰিব পাৰে, মই
মই ইমানকৈ মছলা দিলেও ভাল নালাগে, ভাল নাপাওঁ। যিহেতু এতিয়া গৰম পৰিলে এতিয়া বেছি মছলাজাতীয় বস্তু খালেও পেটৰ উপকাৰী হয়। কম মছলা দি বনালে ভাল, ল'ৰা ছোৱালীক খুৱাবলৈও কোনো কষ্ট নাই। এতিয়া যিহেতু মই পানী দিমেই, চব্জিখিনি ভজা হৈছে, তেতিয়া মই পিঁয়াজত অলপ দিছিলোঁ নিমখ, এতিয়া আৰু অকণমান দি দিছোঁ। নিমখটো সোৱাদ অনুসৰি দিলেই হ'ল। আৰু ইয়াতে মই পানীও দি দিলোঁ। পানীটো আপোনালোকৰ নিজৰ নিয়ম অনুসৰি দিলে হ'ল। অকণমান ইয়াতে জোল লাগে যিহেতু পানী অকণমান সৰহকৈ দিম। যিহেতু এইখিনি উতলিব লাগিব, সেইকাৰণে প্ৰথমে সৰহকৈ দিছোঁ। ইয়াৰে পানীখিনি কমি যাব পিছত। এতিয়া মাছো দি দিম মই ইয়াতে, আৰু মাছখিনি দি ভালদৰে উতলিবলৈ দিম। মই পানীখিনি দিয়ে মাছ দিয়া নাছিলোঁ, এতিয়া অকণমান উতল অহাৰ পিছতহে দিম এতিয়া মাছখিনি। এতিয়া মই এইখিনি আকৌ ঢাকন দি পেলাই 10 মিনিটৰ কাৰণে ৰাখি দিম। এতিয়া 10 মিনিটৰ কাৰণে এনেদৰে থৈ দিম। দেখিছেনে ইমান ধুনীয়া উতলিছে। এতিয়া মই অকণমান লৰাই দিম। কালাৰটো ইমান ধুনীয়া আহিছে। সকলোৱেতো মাছৰ চব্জি বনাই থাকে, তথাপিতো মই কেনেদৰেনো বনাওঁ তেনেকৈ আপোনালোকক দেখাইছোঁ। ঢাকনিখন আকৌ দি থৈ দিম। এনেদৰে মই 20 মিনিটমান এইখিনি বনাই থাকিম। 15 মিনিটমান মই এনেকৈ ঢাকন দিয়ে ৰাখি দিছিলোঁ। এতিয়া চাওঁচোন, চব্জি হৈয়ে গ'ল। পানীলাওখিনিও ধুনীয়াকৈ সিজিলে। এতিয়া এই শেষতে মই এই টেঙা শাকখিনি যে আছিলে, টেঙেচি শাকখিনি দি দিছোঁ। আগতে দিব নালাগে, এইখিনি শেষতে দিব লাগে। যেনেকৈ আমি ধনিয়াখিনি দিওঁ লাষ্টত, এনেদৰে দিব লাগে। এতিয়া এনেদৰে মই আকৌ 5 মিনিট ৰাখি ইয়াৰে জুতি ল'ম। আপোনালোকেও এনেকুৱা ধৰণৰ বনাই চাবচোন। অকল পানীলাও নিদি এনেদৰে বিলাহী আৰু টেঙেচি শাকৰ জুতি ল'ব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আকৌ আহিম আৰু এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ তেন্তে, ধন্যবাদ।